সময় এনে এটা বস্তু যিয়ে ৰজাকো নিমিষতে ফকীৰ কৰিব পাৰে আৰু ফকীৰকো ৰজা সজাব পাৰে। ইয়াৰ গতি কোনেও ৰখাব নোৱাৰে আৰু ইয়াৰ বিচাৰো কোনেও সলনি কৰিব নোৱাৰে। গতিকে জীৱনৰ যিকোনো পৰিস্থিতিতে অহংকাৰ আৰু হতাশাই আমাক চুব নোৱাৰাকৈ ৰখাৰ উচিত জীৱন আৰু সংগ্ৰাম আৰু সফলতা। জীৱনৰ বাটটো কেতিয়াও পোনপটীয়া নহয়। ইয়াত সুখ যেনেকৈ আহে, দুখ ঠিক তেনেকৈয়ে আহে। কেতিয়াবা যদি বতাহজাক আমাৰ সপক্ষে বয়, কেতিয়াবা আকৌ এজাক ডাঙৰ ধুমুহাই আমাক জোকাৰি থৈ যায়। কিন্তু আচল বিজয়ী সেইজনেই যিয়ে ধুমুহাৰ মাজতো থমকি ৰৈ নাযায়। মনত ৰাখিব, আন্ধাৰৰ যিমানেই গভীৰ নহওক কিয়, পুনৰ আকাশত বেলিটো কিন্তু উদয় হ'বই। আপোনাৰ কষ্ট, আপোনাৰ ত্যাগ কেতিয়াও অৰ্থলে নাযায়। মাথো নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আগবাঢ়ি যাওক। সফলতাই এদিন আপোনাৰ দুৱাৰত টুকুৰিয়াবই। মনৰ শান্তি আৰু আত্ম অন্বেষণ। আজি কালিৰ এই ব্যস্ত পৃথিৱীখনত আমি সকলোৱে কেৱল দৌৰিছোঁ। কোনোবাই পইচাৰ পিছত, কোনোবাই নামৰ পিছত, আকৌ কোনোবাই আনক দেখুৱাবলৈ। কিন্তু এই সকলোবোৰ মাজত আমি নিজকে হেৰুৱাই পেলাইছোঁ। আচলতে সুখ আৰু ডাঙৰ গাড়ীত বা অট্টালিকাত নাথাকে। সুখ থাকে মনৰ শান্তিত। কেতিয়াবা নিজৰ বাবেও অলপ সময় উলিয়াব লাগে। মুকলি বতাহজাক বুকুত ভৰাই লৈ প্ৰকৃতিৰ নীৰৱতাক অনুভৱ কৰিব লাগে। আনৰ কথাত ভাঙি পৰাতকৈ নিজক ভাল পাবলৈ শিকক। কাৰণ আপোনাৰ সুখৰ চাবিকাঠিটো কেৱল আপোনাৰ হাততেই আছে। সম্পৰ্ক আৰু মানুহৰ চৰিত্ৰ। মানুহ চিনি পোৱাটো এই পৃথিৱীৰ আটাইতকৈ কঠিন কাম। সময় ভাল থাকিলে সকলোৱে আপোনাৰ কাষত থাকিব, আপোনাৰ প্ৰশংসা কৰিব। কিন্তু সময় যেতিয়া বেয়া আহে, তেতিয়া সেই আচল আপোন মানুহবোৰ চিনি পোৱা যায়, যিয়ে আপোনাৰ চকুৰ পানীখিনিক বুজি পায়। তেওঁৱেই আচলতে আপোনাক ভাল পায়। দেখাত ধুনীয়া বহুতো পোৱা যায়, কিন্তু এটা ধুনীয়া মনৰ মানুহ পোৱাটো ভাগ্যৰ কথা। গতিকে যিসকলে আপোনাক বিপদৰ সময়ত লগ এৰি দিয়া নাই, তেওঁলোকক সদায় বুকুত সাৱটি ৰাখিব। পইচা সলনি হ'ব পাৰে, কিন্তু সঁচা সম্পৰ্কবোৰ কেতিয়াও সলনি নহয়। সময় আৰু ভাগ্যৰ খেল। সময় বৰ বলৱান। ই কাৰোৰে বাবে ৰৈ নাথাকে। আজি যিটো সময়ত আপুনি কষ্ট পাইছে, কাইলৈ সেই একেটা সময়ে আপোনাৰ ওঠলৈ হাঁহি কঢ়িয়াই আনিব। জীৱনত
কোনো কথাই চিৰস্থায়ী নহয়, না সুখ না দুখ। গতিকে অহংকাৰ কৰাৰো কোনো কাৰণ নাই আৰু হতাশা খোৱাৰো কোনো প্ৰয়োজন নাই। ভাগ্যৰ খেলখন কোনেও সলনি কৰিব নোৱাৰে, কিন্তু নিজৰ কৰ্মৰ দ্বাৰা আমি নিশ্চিতভাৱে এটা সুন্দৰ ভৱিষ্যত গঢ়িব পাৰোঁ। সময়ৰ ওপৰত বিশ্বাস ৰাখক, সময়ে সকলোৰে হিচাপ সঠিককৈ কৰি দিয়ে। ধন্যবাদ। যদি আপোনালোকৰ এই কথাবিলাক ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে শুনিবলৈ পায়। ধন্যবাদ।